আজি আমি ভিডিঅ'টোত চিভিল ইঞ্জিনিয়াৰিঙৰ কেইটামান অদ্ভুত টেকন'লজি চাম। প্ৰথমতে এই ফটোখনলৈ মন কৰক। এই ফটোখনত ট্ৰেইনৰ চিৰিৰ ওপৰত পোষ্টটো তৈয়াৰ কৰা হৈছে। এতিয়া ট্ৰেইনখন কেনেকৈ যাব বাৰু? এই চিৰিটো ভালদৰে চাব। এই চিৰিটোত যদি মানুহ উঠিব পাৰিব? এই চিৰিটোত মানুহ উঠিবলৈ হ'লে 100 বাৰ ভাবিব লাগিব, কাৰণ চিৰিটো আধালৈ গৈ আধা কেনেকৈ ওপৰলৈ যাব। এই বালকনি দুটা লক্ষ্য কৰিব। ওপৰৰ বালকনিটোত দৰজা আছে, তাত বাৰু মানুহে আহিব পাৰিব, কিন্তু তলৰ বালকনিটোত দৰজা একোৱেই নাই। ইয়াত মানুহ কেনেকৈ আহিব? ইয়াত মানুহ আহিবলৈ হ'লে পেৰাচুটেৰে আহিব লাগিব। কি কথা চিন্তা কৰি এই বালকনিটো বাৰু বনোৱা হৈছে, নহয়নে বাৰু? এইবাৰ এই ফটোখনলৈ মন কৰিব। বাথৰুমটোত এখনে দৰজা আছে আৰু সেইখন দৰজা লগোৱা হৈছে পেচাব কৰা ৰুমটোত। টয়লেট কৰা ৰুমটোত লগোৱা নাই। এতিয়া পেচাব কৰিলে দৰজাখন বন্ধ কৰিব আৰু টয়লেট কৰিলে দৰজা নাই। কি ভাবি মানুহে এনেকুৱা বাথৰুম বনায় বাৰু? এইবাৰ এই ফটোখনলৈ মন কৰক। স্পীড ব্ৰেকাৰবোৰ হ'ব লাগিছিল ৰাস্তাত, কিন্তু স্পীড ব্ৰেকাৰবোৰ হৈছে ফুটপাথত। মানে কথাটো এনেকুৱা হৈছে, খাব লাগিছিল মুখেদি, কিন্তু খালে নাকেদিহে। তো ভিডিঅ'টো আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।